সফলতা চূড়ান্ত নহয়, বিফলতা মাৰাত্মক নহয়। আগবাঢ়ি যোৱাৰ সাহসেই গুৰুত্বপূৰ্ণ। মহান কাম কৰাৰ একমাত্ৰ উপায় হ'ল আপুনি যি কৰে তাক ভাল পোৱা। সফলতা বিফলতা অনুপস্থিতি নহয়, ই বিফলতাৰ মাজেৰে উত্তৰণতা। পৃথিৱীত থকাৰ আটাইতকৈ ডাঙৰ গৌৰৱ কেতিয়াও প্ৰতিবাৰ পতনৰ সময়ত উঠি অহাটোহে থাকে। সফলতা বিফলতা এৰাই চলা নহয়, ইয়াৰ পৰা শিকি শক্তিশালী হোৱাটোহে হৈছে। সফল হোৱাৰ একমাত্ৰ উপায় হ'ল প্ৰেম, শিকিব পৰা আৰু কেতিয়াও হাৰে। বিফলতা এটা প্ৰাৰ্থনা, ডেড এণ্ড টিপ। সুখৰ চাবিকাঠি নহয়, সুখৰ সফলতাৰ চাবিকাঠি। যদি আপুনি যি কৰিছে তাক ভাল পায়, তেন্তে আপুনি সফল হ'ব। এজন সফল ব্যক্তি আৰু আনৰ মাজত পাৰ্থক্য শক্তিশালী অভাৱ নহয়, জ্ঞানৰ অভাৱ হয়, বৰঞ্চ ইচ্ছা শক্তিৰ অভাৱহে। সফলতাৰ নিখুঁত মুহূৰ্তৰ বাবে অপেক্ষা কৰা নহয়, ই হৈছে পদক্ষেপ লোৱা আৰু মুহূৰ্তটো নিখুঁত কৰা। বিফলতা আপোনাৰ মূল্যৰ প্ৰতিফলন নহয়, ই বৃদ্ধি আৰু শক্তিশালী হোৱাৰ সুযোগ। প্ৰেম নিখুঁত ব্যক্তিক বিচাৰি উলিওৱা নহয়, ই এজন অসম্পূৰ্ণ ব্যক্তিক নিখুঁতভাৱে দেখে। সফলতা আপুনি জয় হোৱাৰ সংজ্ঞাৰ দ্বাৰা নহয়, বৰঞ্চ পৰাজয়ৰ পৰা উভতি অহাৰ সংজ্ঞাৰ দ্বাৰাহে জখিব পাৰি। সফলতা কেৱল আকৌ আৰম্ভ কৰাৰ সুযোগ, এইবাৰ অধিক বুদ্ধিমান। প্ৰেম এটা যাত্ৰা, গন্তব্যস্থান নহয়, ই বাট কৰি অনা শিক্ষা অকলে লক্ষ্য। প্ৰেম আপোনাক সম্পূৰ্ণ কৰিবলৈ কাৰোবাক বিচাৰি উলিওৱা নহয়, ই আপোনাক সম্পূৰ্ণতা ভাগ কৰিবলৈ কাৰোবাক বিচাৰি উলিওৱা। সফলতা আপুনি কিমান টকা উপাৰ্জন কৰে সেইটো নহয়, মানুহৰ জীৱন আপুনি যি পাৰ্থক্য লাভ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। সফলতাৰ নিশ্চয়তা নাই, কিন্তু বিফলতাও নহয়, ৰিস্ক লওক আৰু সপোন খেদি কৰক। বিফলতা এটা পৰিঘটনা, ব্যক্তিত্ব নহয়, ই আপোনাক সংজ্ঞায়িত কৰিবলৈ দিয়ে।